হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভালেই চাগে। বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো কিন্তু মিনি ব্লগ নহয় দেই, এবাৰ দীঘলীয়া ভিডিঅ' লৈ আহিছোঁ। মানে দীঘলীয়া এটা যাত্ৰা একেলগে মিক্স কৰি লৈ আহিছোঁ। আপোনালোকে চাই কিন্তু বৰিং নহ'ব দেই। আমি আহিছিলোঁ ফুৰিবলৈ। এয়া আহি পাই গ'লোঁ গুৱাহাটী। আমি এতিয়া আছোঁ চিটি মলত। চিটি মলত ইয়াৰ অকণমান দৃশ্য আপোনালোককো দেখোঁ। প্ৰায়ে হয়তো ইয়ালৈ আহিছে আৰু কোনোদিন নাহক আহিব দেই। বহুত ভাল লাগে, ইয়াতো ইমান ধুনীয়া ডেক'ৰেশ্যন দি থয়। তো আমি ইয়াত অকণমান ঘূৰিলোঁ, মানে অকণমান ফুৰি মেলি। এয়া হৈছে আমাৰ নবৌ মা হয়, আৰু আমাৰ আইতা আহিছিলে, দাদা, নবৌ আৰু পোৱালি এটা আহিছে। তাক পোৱালি বুলি ক'লে কিন্তু সি বেয়া পায় দেই। তাৰ নামটো হৈছে আয়াঞ্চত আহিছিলে, ককা মা মানে চব আহিছিলে। সি পূৰা এনজয় কৰিলে। দেখিছে নহয়, সি পূৰা গেম খেলিছে। মানে তাৰ বহুত দিনৰ আশা এটা পূৰণ হ'ল। সি বহুত দিনলৈ কৈ থাকে যে মই গেম খেলিম। তাৰ দাদা আৰু নবৌৱে তাক আনি গেম খেলিলে। সি দেখিছেনে পূৰা ফূৰ্তি কৰিছে, বহুতকেইটা গেম খেলিছে সি। তাৰপিছত আমি তাৰ লগতে এনেই আৰু ফুৰিছোঁ। তাৰ কামনাটো পূৰ হ'ল, আৰু সি গেম খেলাৰ ইচ্ছাটো আছিলে যে সি পূৰা খেলিলে। আমি তাকে চাইছোঁ আৰু অলপ সিফালে ফুৰিলোঁ। তাৰপিছত আমি আহিলোঁ ইয়াৰ নেক্সট দিনা কামাখ্যা মন্দিৰ আহিলোঁ। তাতো এবাৰ দৰ্শন দি গ'লোঁ। মানে গুৱাহাটীত আছোঁ যেতিয়া তাতো এবাৰ সোমাই যাওঁ বুলি আহিলোঁ। তাতো কিন্তু মানুহ ইমান ভিৰ চাওকচোন, মানে ৰ'বলৈ ঠাই নাই। কিন্তু মেইন ভিতৰলৈ সোমাবলৈ নাপালোঁ মানে মানুহৰ ভিৰত। আমি তাতে অকণ বাহিৰে ঘূৰি আৰু আইতাজনীয়ে অলপ চাকি ধূপ জ্বলালে। তো জ্বলাই আমি ঘূৰি আহিলোঁ। আহি পিনে চিধা পালোঁহি জোৰত আহি দেখিছেনে তাক অলপ মানে আয়াঞ্চক অলপ জীৱ জন্তুৰ লগত চিনাকি কৰি দিলে। এয়া আহি খুব চাইছে, মানে প্ৰত্যেকটো বস্তুৱে পূৰা চাইছেহি। তাক চিনাক্ত কৰিলে কোনটো কি হয়। আমিও চালোঁ, আইতাকো দেখালে। চবেই এবাৰ সোমাই আহিলোঁ। এইকেইটা বস্তু মেইন নহয় জানো? এয়া চাওকচোন, মানুহো ইয়াত আছে। আৰু সিটো দেখিছেনে এনেকৈ মানে উঠিছেহি। তাৰপিছতে আমি এটা বস্তু চাই মেলি তাৰপৰা আহি পালোঁহি আমি কলাক্ষেত্ৰ। তো এয়া কলাক্ষেত্ৰতো অকণমান ফূৰ্তি কৰিলোঁ, ধেমালি কৰি তাৰ লগত গৈ আছোঁ নবৌৱে। তাৰপাছতে ইয়াতো অকণমান ঘূৰিলোঁ। ইয়াতো চাবলগীয়া বহুত বস্তুৱেই আছে নহয় জানো কলাক্ষেত্ৰত, এনেও গম পায় আপোনালোকে। তাৰপিছতে এয়া আমি কলাক্ষেত্ৰত অকণমান ফুৰি মেলি ডাইৰেক্ট মাৰি দিলোঁ আমি শ্বিলং। এয়া দেখিছেনে শ্বিলঙৰ এয়া পাহাৰত, এনেই নকয় কিন্তু শ্বিলঙৰ একাবেকাবাত বুলি, কিন্তু পূৰা পূৰা মস্তি কৰি গ'লোঁ আমি, মানে ভাল লাগিলে গৈ। আমি শ্বিলং গ'লোঁ। বাটতে আকৌ গৈ থাকোঁতে আমাৰ যে ভাগ্য ভাল আছিলে, এইটো দেখিছেনে বৰফ, মানে সেইদিনাখনি পূৰা বৰষুণ আৰু বৰফ পৰিছে। এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে পূৰা। আমি মানে পাছত আমি লাষ্টত গাড়ী চলাব নোৱাৰিলোঁ, বাটতে ৰৈ দিবলগীয়া হ'ল। মানে ইমানেই বৰফ পৰি গ'ল, চকা মানে নচলা হৈ গ'ল আৰু পূৰা শ্লিপ মাৰিছে। তাতে আমি ৰৈ তাতে চাই গৈ আমি মেগী খালোঁ। শ্বিলঙলৈ আহিছোঁ যেতিয়া মেগী মেইন নহয় জানো, এয়া বৌ হয়। তাৰপিছত আমি মেগী খোৱাত লাগিলোঁ, গৰম মেগী খাই দিলোঁ। কিন্তু টেষ্টি লাগিলে খাই মেলি। ইয়াত খোৱা মানে সেইটোও বেলেগ, আমেজটো বেলেগ। তাৰপিছত আমি এলিফেণ্ট ফলছলৈ আহিলোঁ। এলিফেণ্ট ফলছলৈ আহি তাতো অকণমান চাই মেলি ৰাতিটো আমি তাতে থাকিলোঁ। দেখিছেনে এইটো ঝৰ্ণাটো ভাল লাগিলে মানে চাই। আপোনালোকেও আহিব, আৰু প্ৰায় আহিছেও চাবলৈ। এয়া মানে পিন্ধি ল'লোঁ আমি খাচী ড্ৰেছ। কেনেকুৱা লাগিছে বাৰু? সিহঁতি কৈছে মোক গ'লে সঁচাকৈ খাচীজনীৰ নিচিনা লাগিছে, খাচী মানে ছোৱালীৰ নিচিনা লাগিছে। এয়া দেখিছেনে এই যে চেইনডাল পূৰা ভাৰী হয়, ইমান গধুৰ ডিঙিত লগাই দিয়াৰ লগে তললৈ হাওলাই আনিছে। তাৰপিছত এইযোৰ পিন্ধি হৈ গ'ল। আৰু এয়া মানে দুটুকুৰমান ফটো আনিলোঁ, আৰু বৌ পিন্ধিলে। আমি দুইজনীয়ে পিন্ধি ফটো ল'লোঁ অকণমান। ফটো লৈ আমি পিছদিনা ৰাওনা হ'লোঁ এয়া হেৰিলে, তো কি আছিল মানে পাহৰি গৈছোঁ ন। এইটো পাছদিনা আহিলোঁ চেৰাপুঞ্জী আহি এয়া খালোঁ গোমধান। তো চেৰাপুঞ্জী আহি দৃশ্যটো ইমান ধুনীয়া লাগিলে, দৃশ্যটো উপভোগ কৰি আমি গোমধান খালোঁ। আৰু এয়া দুইজনীয়ে জোলনা আছিলে, তাকো এনেই অলপ আৰু ফূৰ্তি কৰি দুইজনীয়ে জোলনা খেলিলোঁ। ক'ব কিছুমানে সৰু ছোৱালী বুলি অকণ ফূৰ্তিহে কৰি ল'লোঁ।
তো এয়া খেলি মেলি তাতো অলপ ফটো চটো মাৰি মানে ফূৰ্তি কৰি ওলাই আহিলোঁ। ওলাই আহি আমি ওচৰতে আছিলে ইকো পাৰ্ক এখন, তো ইকো পাৰ্কলৈ আহিলোঁ। চাওকচোন এটাও দৃশ্যটো ইমান ধুনীয়া লাগে, মানে ভিউটো বহুত ধুনীয়া হয়। তাহঁতে ইকো পাৰ্ক আহিলোঁ। ইকো পাৰ্কতো আমি অকণমান সিফালে তো ফুৰিলোঁ। তাতো মানে পোৱালিটোৰ কাৰণে আমাৰ খেলিবলগীয়া মানে বহুত বস্তু আছিলে। সি কিন্তু তামাম ফূৰ্তি কৰিছে, সি খেলি ভাল পায়। তো সেয়া আমি খেলিলোঁ। খেলি আমি আকৌ আহি পালোঁহি। এইডোখৰ কি বুলি কয় এতিয়া নাজানো, নামটো কি আছিলে পাহৰি গ'লোঁ। এই গুফা এটা আছে, সেইটো গুফাটোৰ তালৈ গ'লোঁ আমি। তো গুফাটোৰ ভিতৰলৈ সোমাই গ'লোঁ। অলপ ভয়ো লাগিছিল দেই, মানে আন্ধাৰ কেনেকৈ যাম, কিন্তু তাৰ ভিতৰত হয়তো লাইটিং আছে। গৈও ভালেই লাগিলে, কিন্তু মানে ভয়ো লাগিছে। তো গোটেইখিনি হুলস্থুল কৰি মানে মানুহো আছে আৰু হুলস্থুল কৰি আহিলোঁ। কেনেকুৱা জেগা মানে আহিবলৈ বহুত টান হয়, শকত মানুহতো আহিব নোৱাৰে। তো সেয়া আমাৰ আইতাগৰাকী মানে এটা স্মৃতি থাকি যাব। তো এইটো বয়সতো যাতে আহিবলৈ চেষ্টা কৰিছে, ইমান পাহাৰৰ ওপৰে ৰাস্তা মানে চিৰ বগাই খোজ কাঢ়িছে। তো ক'ব লাগিব আমি চবেই মানে সেইটোকো পাতিছোঁ আমি। তো তেখেতে বেলেগ মানে এনজয় কৰিলে। দেখিছেনে হাঁহি, তেখেতে মানে হাৰ মনা নাই, কিন্তু চবতে এনজয় কৰিছে। গুফাটোৰ ভিতৰলৈ তেখেতক মানে বয়স হৈছে ন, তো তেখেতক ধৰি মেলি যেন তেনে আনিছোঁ। মানে তেওঁ নাহোঁ বুলি কোৱা নাই, আহিম বুলি মানে সোমাবলৈ বহুত চেষ্টা কৰিছে। তো আহিলে পাৰিলেও, আৰু তেখেতৰ এটা মানে মনৰ ইচ্ছা পূৰ্ণ হ'ল। দাদাই তেখেতক ধৰি লৈ আহিছে। চাওকচোন আমি যেনে তেনে মানে আহি ফূৰ্তি কৰি আইতা মানে অকণমান সাহস দি আমি এইটো গুফাটোৰ ভিতৰলৈ সোমাই গৈ আছোঁ। সেয়া চাওক, পূৰা মাজে মাজে আন্ধাৰো আছে বাৰু। তাৰ মাজে মাজে আমি আহি আছোঁ। এইটো দেখিছেনে কেনেকুৱা বাট, মানে ওলাবলৈ দিগদাৰ। চিঞৰি মানে আহিছে আৰু বগাই আমি তেনেকেই আহিলোঁ। তো আহি আমি যেন তেনে ওলালোঁ। ভালো লাগিল, চবেই ফূৰ্তিও কৰিলোঁ। এয়া দেখিছেনে কেনেকৈ মাজে মাজে আহিছোঁ। আমাৰ পোৱালিটোৱে বহুত চিঞৰ বাখৰ কৰিছে, সি ভয়ো খাইছে অকণমান, আৰু ভালো লাগিছে, ফূৰ্তিও কৰিছে। আমি তেনেকৈ গোটেই সোপাই বাগৰি ওলালোঁ আৰু যেনে তেনে। তাৰপিছত ওলাই মেলি আহি আমি আকৌ পাৰ্কখনৰ ওচৰতে ৰ'লোহি। তো পাৰ্কখন দেখিছেই আপোনালোকক, অকণমান মানে আকৌ এবাৰ দেখাইছোঁ। তো ফুৰি তাতো ভাল লাগিল ন খেলি, তাতো অকণমান টাইম দিলোঁ আপোনালোকক। তাৰ ওপৰতো ভিউ দেখাইছোঁ। চাওক আমি সৰু ল'ৰা ছোৱালীৰ লগতে আমিও সৰু বনি মানে পূৰা এনজয় কৰিলোঁ। দেখিছেনে খেলিছোঁ অকণমান, খেলি তাতো অকণমান ফটো চটো মানে লৈ অকণমান টাইম মানে পাৰ কৰিলোঁ। তাৰপিছত নেক্সট দিনা আমি যাবলৈ ওলালোঁ পূৰা একদম ডাউকি। এয়া দেখিছেনে ডাউকি, আৰু ডাউকি আহি থাকোঁতে মাজতে ক্লিন প্লেচ, মানে চবতকৈ ধুনীয়া মানে ঠাইডোখৰ, গাঁওখন মানে চফা গাঁওখন। তাতো এবাৰ সোমাই যাওঁ আৰু নহয় জানো, আহিছোঁ যিহেতু। এতিয়াও কৈছোঁ দেই, ভিডিঅ'টো কিন্তু অকণমান দীঘলীয়া, আপোনালোকে আমনি নাপাব, চাব কিন্তু। ইয়াত দেখিছেনে আমি ক্লিন প্লেচখনলৈ আহিলোঁ। আহি পিনে তাতো মানে ওপৰেই গোটেই ভিউটো দেখি থাকি মানে, সেইকাৰণে আমাৰ পোৱালিটোৱে তাতে উঠিলে, আমি নুঠিলোঁ আৰু। সি ওপৰৰ চালে, আমি অকণ গাঁওখনৰ ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহি গাঁওখন অকণমান চালোঁ। এয়া মই আহি আছোঁ, চাই বহুত ভাল লাগিলে, ইমান চফা মানে দেখিয়ে মনটো ভাল লাগি গ'ল। তাৰপিছত আমি তাতে নাৰিকলৰ পানী আছিলে, তাকে খাই বৈ আমি আহিলোঁ। আৰু এইবাৰ লিভিং ব্ৰিজ এখনো অকণমান চাই আহোঁ বুলি তাতো সোমালোঁ। সোমাই তাতো অকণমান এনজয় কৰিলোঁ। তাৰপিছত এয়া আহি তাতো মানে আহিছোঁ যিহেতু চব চাই যাওঁ আৰু। তাৰপিছত ইয়াতো ভাল লাগিলে বাৰু, বেয়া লগা নাই। ইয়াতো অকণমান চাই ৰৈ মেলি আমি আকৌ ওলাই দিলোঁ। তাৰ পৰা ওলাই দিলোঁ, কিন্তু ওপৰৰ পৰা মানে বহুত তলত আছে। পূৰা খোজকাঢ়ি আহিবলৈও অকণ দিগদাৰ হৈছে যদিও, মানে ভৰি চৰি বিষাইছে যদিও আমি মানে হাৰ মনা নাই দেই, চায়ে আহিছোঁ। মানে আহিলোঁ যিহেতু চায়ে যাম আৰু যিমান কষ্ট হওক। তো আমি তলৰ পৰা চালোঁ, চাই মেলি তাতো অকণ ভিডিঅ' চিডিঅ' বনালোঁ। বনাই তাত অকণ মেমৰি ৰাখি থৈছোঁ আৰু। তো এয়া দেখিছে নহয়, একদম পূৰা হেৰি কৰিলে। তাৰপিছত এতিয়া ডাউকীয়া ৰাওনা হৈ আছোঁ। তাৰপিছত আমি এয়া
আহি আছোঁ মানে ডাউকি বাংলাদেশ বৰ্ডাৰ কিনাৰে কিনাৰে আহি আছোঁ আমি ডাউকিলৈ আহিলে বাংলাদেশ বৰ্ডাৰ কিনাৰে কিনাৰে অলপ আহিব লাগে আহি আমি এয়া পাই গ'লোহি ডাউকি একদম তাত মানে ইমান চকুনবিলাক ইমান ধুনীয়া মানে ক'বলৈ ভাষা নাই আৰু দেখিয়ে মনটো ভাল লাগি গৈছেগৈ মোৰ তাৰপিছত আমি এতিয়া দেখিছে তালৈ আহিছোঁ তেতিয়া আৰু ল'মেই নাৱত উঠিলোঁ আমি নাও মানে এখন কি ক'ম এতিয়া নাৱেই হয় আৰু তাত উঠি অকণমান ফুৰিলোঁ ইফালে ফুৰালে মানে দেখালে এইটো ফিলটো ল'মেই আৰু ক'বই নালাগে যিয়ে আহিছে আৰু এনেও চবেই ব'টিং কৰিছে সেইটো চবেই কৰিছে আৰু মানে দেখাত এনেই ফটোত দেখি থাকোঁ কাৰোবাৰ ভিডিঅ' চাই থাকোঁ তাৰপাছত সেইকাৰণে আমিও অকণ ফূৰ্তি কৰিলোঁ তাৰপাছত আহিলোঁ বাংলাদেশ বৰ্ডাৰ তাৰলৈ বাংলাদেশ বৰ্ডাৰ তাত আমি এখন ফটো মাৰিলোঁ সেইখিনিলৈ আহি তাৰপিছতে এয়া ব'টিং কৰা অকণ ভিডিঅ' ল'লোঁ তাৰপিছত আমি তাৰপৰা আকৌ ৰাওনা হ'লোঁ আকৌ ঘৰলৈ ৰাওনা হৈ আহিলোঁ আপোনালোকে কিন্তু আমনি নাপাব দেই ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব এটা মেমৰি ৰাখি থৈছোঁ কিন্তু অকণমান দীঘলীয়া হ'ল গাইজ আপোনালোকে আমনি নাপাব আকৌ কৈছোঁ বাৰে বাৰে এটা মানে কেইদিনমান ভাল লগা দিন মেমৰি হিচাপে ৰাখি থ'লোঁ বাই বাই গাইজ